আজিৰ বিষয়বস্তু হৈছে তোমালোকৰ অসমীয়াৰ বৰগীত যেটো প্ৰথম পাঠ সন্মান শ্ৰেণীৰ যেটো বসন্তৰ আগত বন্ধা হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত সেই কবিতাটি মই বিশদ বৰ্ণনা কৰিবলৈ ওলাইছো। তাৰ আগতে মাধৱদেৱ আৰু শংকৰদেৱ কোন আছিলে তোমালোকে জানি লবা, আছে এই পাঠৰ পিছফালে আছে, সেইটো ভালকে চাই লবা। মই সিধা সিধি বৰগীতটোৰ বিষয়বস্তুটোৰ অৰ্থটো মই ভাঙি দিব ওলাইছো, ঠিক আছে। চোৱা আছে, হৰি হেৰৰে বাপ পখিলো শৰণে, নেৰিবা বান্ধৱ মুখ জীৱনে মৰণে। তো কৈছে হৰি হেৰৰে বাপ পখিলো শৰণে। তো হৰিক শ্ৰী শ্ৰী মাধৱদেৱে কৈছে যে হৰি হেৰৰে চোৱা হে হৰি, হে বাপ পখিলো শৰণে, তোমাৰ শৰণত মই পৰিলো, নেৰিবা বান্ধৱ মুখ জীৱনে মৰণে। তো শ্ৰী হৰিক মাধৱদেৱে বান্ধৱ্যৰ সম্পৰ্কৰে সম্বোধন কৰিছে, কৈছে নেৰিবা বান্ধৱ, তাৰমানে হে বন্ধু তুমি মোক নেৰিবা কেতিয়া, জীৱনে মৰণে, তাৰমানে আজীৱন আমৰণ মোৰ লগত তুমি থাকিবা, মোৰ সংগ তুমি এৰি নিদিবা, আৰু তোমাৰ যিটো কৃপা মোৰ ওপৰত আছে তাক কোনোদিনে তুমি লাঘৱ নকৰিবা। তাৰ পদত কি আছে চোৱা, সনক সনন্দন যোগী যাহাকে ধিয়ায়। কৈছে যে সনক সনন্দন, তো সনক সনন্দন কোন আছিলে, যে সনকাদিক ঋষি বুলি কয়, তাৰমানে ব্ৰহ্মাৰ 4 পুত্ৰ আছিলে। আমাৰ সৃষ্টিকৰ্তা শ্ৰী ব্ৰহ্মাৰ 4 পুত্ৰ আছিলে, সনক সনন্দন সনাতন আৰু সনত কুমাৰ। সনক সনন্দন সনাতন আৰু সনত কুমাৰ। তো তেওঁলোকৰ কথাটো কৈছে, প্ৰচণ্ড যোগী আছিলে, প্ৰচণ্ড জ্ঞানী আছিলে, স্বয়ং সৃষ্টিকৰ্তাৰ সন্তান আছিলে, তাৰমানে তেওঁলোকে নজনা একো কথা নাছিলে। তো তেনেকুৱা সনক সনন্দ আৰু যোগী মানে যিয়ে প্ৰচণ্ড যোগ সাধনা কৰি ঈশ্বৰৰ সান্নিধ্য লাভ কৰা থাকে, সেই ব্ৰহ্মতত্ত্ব ব্ৰহ্মৰ জ্ঞানৰ বিষয়ে যাৰ প্ৰচুৰ পৰিমাণে জ্ঞান থাকে, তেওঁলোকে কৈছে সনক সনন্দ আৰু যোগী যাহাকো ধিয়ায়, তাৰমানে ব্ৰহ্মাৰ 4 পুত্ৰই হওক বা যোগী সন্ন্যাসীবিলাকে প্ৰচণ্ড যোগ তপস্যা কৰাৰ পিছত যাৰ ধ্যান কৰে, তেওঁলোকে যে ধ্যান কৰে, যোগীসকলে যে ধ্যান কৰে, যাক পাবৰ কাৰণে অনবৰত লাগি থাকে, তাৰ কথা কৈছে যে যাহাকো ধিয়ায়, যাক তেওঁলোকে ধ্যান কৰে, সকলো নিগমে যাক বিচাৰি নাপায়। আৰু শাস্ত্ৰ নিগম শাস্ত্ৰ, তাৰমানে বেদৰ কথাটো কৈছে। আমাৰ শাস্ত্ৰৰ এটি ভাগ হৈছে নিগম, যাৰ ভিতৰত বেদ পুৰাণ উপনিষদ আদি পৰে। এইবোৰত জ্ঞান কৰ্ম উপাসনাৰ আদি বিষয় বিতংকৈ কোৱা হৈছে। বেদ শাস্ত্ৰক নিগম শাস্ত্ৰ বুলিও কয়। আৰু এটা ভাগ আছে, সেইটোৱে আগম শাস্ত্ৰ, য'ত তন্ত্ৰৰ বিধানবিলাক পৰে। তো ইয়াক কৈছে যে সকলো নিগমে যাক বিচাৰি নাপায়। তো সেই গ্ৰন্থ, যিটো গ্ৰন্থত ঈশ্বৰৰ সম্পূৰ্ণ বিস্তৃত বৰ্ণনা আছে, য'ত উপাসনা কৰ্ম আৰু জ্ঞানৰ বিষয়ে বিস্তৃত বৰ্ণনা আছে, তেনেকুৱা শাস্ত্ৰয়েও সেই শ্ৰীহৰি ঈশ্বৰ পৰমেশ্বৰক বিচাৰি নেপায়। তাৰমানে সেই জ্ঞানতো, সেই নিগম শাস্ত্ৰত লুকাই থকা সেই সাৰগৰ্ভিত জ্ঞানৰ ভিতৰতো ঈশ্বৰৰ সম্পূৰ্ণ পৰিচয়, ঈশ্বৰৰ স্থিতি, ঈশ্বৰৰ অৱস্থিতিৰ বিষয়ে তেওঁলোকেও সম্পূৰ্ণ দিশা নিৰ্দেশ কৰিব পৰাগে নাই। তাৰমানে ঈশ্বৰ আমাৰ ইন্দ্ৰিয়ৰটো অগোচৰ হয়েই, এনেকুৱা প্ৰকাণ্ড প্ৰচণ্ড জ্ঞানগৰ্ভিত শাস্ত্ৰৰ তো সেই ভগৱানৰ বিষয়ে সম্পূৰ্ণকে স্থিতি তেওঁ দাঙি ধৰিব পৰা নাই। তাৰমানে তেওঁ অগোচৰ, তেওঁ অগম্য, তেওঁ অনন্ত। তো অনন্তক কোনে বান্ধিব পাৰে, কোনে লিখিব পাৰে, কোনেও নোৱাৰে। তেনেকুৱা শ্ৰীহৰিৰ কথাটো কৈছে শ্ৰী শ্ৰী মাধৱদেৱে। কৈছে কি যে সনক সনন্দ যোগী যাহাকো ধিয়ায়, সকলো নিগমে যাক বিচাৰি নাপায়। তো তেনেকুৱা প্ৰকাণ্ড প্ৰচণ্ড অদ্ভুত জ্ঞান গৰ্ভিত কিতাপতো শাস্ত্ৰবিলাকতো যিয়ে ভগৱানক শ্ৰীহৰিক বিচাৰি নাপায়, তেওঁৰ তত্ত্বক বিশদ বৰ্ণনা দিব নোৱাৰে। সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। কৈছে সহস্ৰ, সহস্ৰ মানে
শত মানে 100, সহস্ৰ মানে হাজাৰ। তো হাজাৰ হাজাৰ মুখেও বয়নে মানে যিবোৰ মানুহে ঈশ্বৰৰ বিষয়ে গুণানুকীৰ্তন কৰে সেইবিলাক তেওঁলোকৰ মুখৰ কথাটো কৈছে যে সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা। তো সেই শ্ৰীহৰি তেওঁ যিহেতু অনন্ত, তেওঁ অখণ্ড, অগম্য, অগোচৰ, সেইকাৰণে কৈছে যে হাজাৰ হাজাৰ তেওঁৰ গুণানুকীৰ্তন কৰা লোকসকলেও তেওঁৰ সীমা বিচাৰি পোৱা নাই। তাৰমানে সম্পূৰ্ণকৈ ঈশ্বৰৰ বিষয়ে কোনেও জানিব পৰা নাই। কৈছে সহস্ৰ বয়নে যাৰ নপাৱন্ত সীমা, তেনেকুৱা ধৰণৰ প্ৰকাণ্ড বিদগ্ধ পণ্ডিতসকলেও যাৰ পাৰ পোৱা নাই, সীমা পোৱা নাই, অধমে জানিব কেনে তোমাৰ মহিমা। তো মাধৱদেৱে আমি এটা কথা লক্ষ্য কৰিব লাগিব, মাধৱদেৱে সদায় আত্মলঘিমাৰ ভাৱটোৰে তেওঁ ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে। আত্মলঘিমা মানে কি? নিজকে বহুত তলৰ স্তৰৰ ভাবি তেওঁ সদায় ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে। সেইকাৰণে নিজকে কৈছে কি? অধম। তো সনক সনন্দন তাৰমানে ব্ৰহ্মা স্বয়ং পুত্ৰই নিগম শাস্ত্ৰই য'ত জ্ঞানৰ পাৰাপাৰ নোহোৱা কথা লিখা আছে, প্ৰকাণ্ড প্ৰচণ্ড জ্ঞানৰ বিষয়ে লিখা আছে, সেইবোৰেই যিহেতু ঈশ্বৰৰ সীমা লংঘিব নোৱাৰিলে, ঈশ্বৰৰ বিষয়ে সম্পূৰ্ণ জ্ঞান পাব নোৱাৰিলে, তো মোৰ নিচিনা বুলি মাধৱদেৱে কৈছে যে অধমে, মোৰ নিচিনা অধম একেবাৰে নিজকে তলৰ স্তৰত ভাবি, তাৰমানে একো নজনা মূৰ্খ বুলি নিজকে প্ৰতিষ্ঠা কৰিছে তেওঁ, যে অধমে জানিব কেনে তোমাৰ মহিমা। তোমাৰ মহিমা অপাৰ, গাই শেষ কৰিব নোৱাৰি। সহস্ৰ বয়নত মানে সহস্ৰ মুখেও, হাজাৰ লাখ মুখেও তোমাৰ গুণ গৰিমা গাই শেষ কৰিব যিয়ে নোৱাৰে। তো মোৰ নিচিনা অধম এজনে তোমাৰ মহিমা, তোমাৰ গৰিমা, তোমাৰ গৌৰৱ গাথা কেনেকৈ গাব? কৈছে অধমে জানিব কেনে তোমাৰ মহিমা। হে ঈশ্বৰ, তুমি কৰুণাময়ী হয়, তুমি সকলোৰ কাৰণে পিতৃস্বৰূপ, মাতৃস্বৰূপ, পালনকৰ্তা, তুমি সৃষ্টিকৰ্তা, তুমি সংহাৰকৰ্তা, তুমি সমস্ত, তুমি সকলো। তোমাৰ অবিহনে এই বিশ্বৰ গছৰ এটি পাতো লৰচৰ নকৰে। তোমাৰ ইচ্ছাৰ অবিহনে এই সৃষ্টিত কোনো ধৰণৰ উত্থান পতন নহয়। এই সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি আৰু ইয়াৰ লয় তোমাৰ নিৰ্দেশতে চলি আছে। আৰু আমাৰ ওপৰত যি কৃপা আছে, এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পিছত আমাৰ জীৱন ধাৰণৰ কাৰণে বা আমাৰ সমস্ত প্ৰয়োজনীয় বস্তুবিলাক দিয়াৰ তোমাৰ যি অপাৰ মহিমা আছে, সেই গোটেই মহিমাৰ বিষয়ে কোনেও জানিব যিহেতু নোৱাৰে, তো মোৰ নিচিনা অধম এজনে সেইটো মহিমাৰ বিষয়ে ক'ব কেনেকৈ? কৈছে যে অধমে জানিব কেনেকৈ তোমাৰ মহিমা। মই কেনেকৈ জানিম? মইতো তুচ্ছ এজন সাধাৰণ ব্যক্তি মানুহ হয়। মই ব্ৰহ্মাৰ চাৰিপুত্ৰ সনক সনন্দনৰ নিচিনা নহয়। নিগম শাস্ত্ৰৰ বিষয়ে বৰ্ণনা কৰিব পৰা মই প্ৰকাণ্ড, মই জ্ঞানী পুৰুষ নহয়, মই বিদ্বান নহয়, মই পণ্ডিত নহয়। তো মোৰ নিচিনা অধম এজনে তোমাৰ গৰিমা গাব কেনেকৈ? কৈছে আতুৰ ভৈলো সি হৰি বিষয়ে বিকলে। আকৌ হৰিক উপাসনা কৰিছে, আকৌ কাতৰ বিননি কৰিছে কি? যে আতুৰ হৈলো, যেনে আমি পিয়াহত আতুৰ হওঁ, কণ্ঠ শুকাই যায়, যেনে আমি ভোকত আতুৰ হওঁ, ঠিক তেনেকৈ ইয়াত আতুৰ হৈছে কি? আধ্যাত্মিক জ্ঞানৰ অভাৱত তেওঁ আতুৰ হোৱাৰ কথাটো কৈছে। যে আতুৰ হৈলোহি, আতুৰ হৈছোঁ মই হৰি বিষয় বিকলে, বিষয় বাসনাৰ এই প্ৰচণ্ড কোবত মাৰত, হে হৰি মই কি হৈছোঁ? মই আতুৰ হৈছোঁ, মই পাৰাপাৰ পোৱা নাই, মোৰ সেই তৃষ্ণা দূৰ হোৱা নাই। কৈছে যে কৰিও উদ্ধাৰ মোক চৰণ কমলে, হে ঈশ্বৰ তোমাৰ চৰণত শৰণ দি, তোমাৰ চৰণত অকণমান ঠাই দি মোক উদ্ধাৰ কৰিবা, নহ'লে এই পৃথিৱীৰ বিষয় বাসনাৰ তাৰণাত মই অতিষ্ঠ হৈ গৈছোঁ, মই জৰাজীৰ্ণ হৈ গৈছোঁ, মই বহুত কষ্ট পাইছোঁ। এই অহংকাৰৰ, এই মায়াৰ বন্ধনত মই বহুত কষ্ট পাইছোঁ। সেইকাৰণে কি কৰিবা? যে উদ্ধাৰ মোক চৰণ কমলে, তোমাৰ চৰণত ঠাই দি মোক উদ্ধাৰ কৰা। কাৰণ তোমাৰ চৰণেই হৈছে মুক্তিৰ ঠাই। তোমাৰ চৰণতে জন্ম মৃত্যুৰ এই যিটো চক্ৰ আছে, সেই চক্ৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। কৈছে তোমাৰ চৰণ মোৰ মহাধন। তোমাৰ সংসাৰত কিমান ধৰণৰ ধনৰ কথাটো কোৱা হয়। কাৰোবাৰ লগত হীৰা মুকুতা সোণ, ঘৰ বাৰী মাটি সাম্ৰাজ্য, কিমান ধৰণৰ ধন মানুহৰ থাকে। জ্ঞানৰ ধন থাকে, বিবেকৰ ধন থাকে, কিমান ধন থাকে। কিন্তু শ্ৰী শ্ৰী মাধৱদেৱৰ তেওঁ কি কৈছে?
যে তোমাৰ চৰণ দুই মোৰ মহাধন, তোমাৰ চৰণ যদি মই পাব পাৰোঁ তেতিয়াহ'লে মই সকলোতকৈ সম্পত্তিশীল বুলি ভাবিম নিজকে, কাৰণ তাতকৈ মহাধন, তাতকৈ সৰ্বোত্তম ধন এই সংসাৰত নাই। তোমাৰ চৰণত শৰণ পোৱা মানে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো সম্পত্তি যেন মই পোৱা। মোক অন্য কোনো ধনৰ লোভ নাই, মোৰ জ্ঞানৰ ধনৰ লোভ নাই, মোৰ টকা পইচা ধনৰ লোভ নাই, মাটি বাৰী ঘৰ সংসাৰৰ মোৰ লোভ নাই, কিন্তু কিহৰ আছে? তোমাৰ চৰণত যদি মই ঠাই পাওঁ সেইটোৱে হ'ব মোৰ কাৰণে মহাধন, আৰু মই নিজকে গৌৰৱশালী বা সম্পত্তিশালী বুলি ভাবিম যদি মই তোমাৰ শৰণত পৰোঁ। ভকত জনেৰ নিজ তুমিহে জীৱন, কৈছে তুমিহে এই ভকতৰ জীৱন হয়। তোমাৰ বাহিৰে এই পৃথিৱীত এই সংসাৰত মই আৰু একো বস্তুৱে মই কামনা নকৰোঁ। গতিকে মোৰ জীৱন যদি সফল কৰিব লগা আছে, মোৰ জীৱনক যদি মই সদৰ্থক সাৰ্থক ৰূপত যদি প্ৰতিষ্ঠা কৰিব বিচাৰোঁ, তেতিয়াহ'লে মোক তোমাৰ প্ৰয়োজন আছে, তোমাৰ শৰণৰ প্ৰয়োজন আছে, তোমাৰ চৰণত মোক ঠাই দিয়াৰ প্ৰয়োজন আছে বুলি কৈছে। যে ভকত জনেৰ নিজ তুমি সেই জীৱন, তোমাৰ বাহিৰে মই অন্য ক'তো জীৱনৰ আকাংক্ষা বিচাৰি নাপাওঁ, তোমাৰ চৰণৰ বাহিৰে মই ক'তো জীৱনৰ উদ্দেশ্য বিচাৰি নাপাওঁ, অৰ্থ বিচাৰি নাপাওঁ, কেৱল তোমাৰ চৰণহে মোৰ লক্ষ্য। কৈছে কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, কৈছে ঈশ্বৰক কি তুমি কৃপাৰ সাগৰ। সাগৰ মানে কি? অনন্ত জলৰাশি যাৰ পাৰাপাৰ নাই। ঈশ্বৰৰ আমাৰ ওপৰত দয়াৰ কোনো পাৰাপাৰ নাই। প্ৰতিটো উশাহৰ কাৰণে আমি তেওঁৰ ওচৰত ঋণী। আমাৰ জীৱনৰ প্ৰথম উশাহৰ পৰা শেষ উশাহলৈকে অনন্ত কোটিবাৰ কিমানে প্ৰকাৰে ঈশ্বৰে আমাক কৃপা কৰে, কিমান প্ৰকাৰে ঈশ্বৰে আমাক সম্পূৰ্ণ কৰে। আমাক খাবৰ কাৰণে, পিন্ধিবৰ কাৰণে, থাকিবৰ কাৰণে যত সহস্ৰ বস্তু আমাৰ প্ৰয়োজন আছে, ঈশ্বৰে এহ পৃথিৱীত আমাক সেই গোটেইখিনি দি পঠিয়াইছে। সেইকাৰণে কৈছে যে ঈশ্বৰৰ সেই কৃপাৰ অবিহনে ইহ সংসাৰত জীৱন ধাৰণ কৰা কোনো প্ৰকাৰে সম্ভৱ নহয়। সেইকাৰণে কৈছে তুমি কৃপাৰ সাগৰ হয়, আৰু তুমি কি কৰা? মোৰ ওপৰত এবাৰ কৃপা কৰি দিয়া। কিহৰ কৃপা? তোমাৰ চৰণত মোক শৰণ দিয়া, তোমাৰ চৰণ যিটো মোৰ বাবে মহাধন, তাতেই তুমি মোক উদ্ধাৰ কৰা, মোক মুক্তি প্ৰদান কৰা। কৈছে কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ, কৈছে তুমি কৃপাৰ সাগৰ হয়, তুমি তোমাৰ চৰণত শৰণ দিয়াৰ যিটো কৃপা আছে, দয়া আছে, সেই দয়াটো মোৰ ওপৰত দেখুওৱা। আৰু মই সেইকাৰণে কি কৰিছোঁ? কাতৰ কৰিছোঁ, তাৰমানে মই বিনতি কৰিছোঁ, মই গুহাৰি জনাইছোঁ তোমাৰ ওচৰত, মই প্ৰাৰ্থনা কৰিছোঁ। কৈছে কি? অসহায় প্ৰাৰ্থনা কৰিছোঁ মই। কাতৰ হোৱা মানে কি? অসহায় অৱস্থাত থকা। কৈছে কাতৰ কৰিয়া লৈলো শৰণ তোমাৰ, এতিয়া মই তোমাৰ শৰণাপন্ন হৈছোঁ, তোমাৰ শৰণতেই মই সমস্ত উজাৰি দিছোঁ। গতিকে তোমাৰ শৰণত মোক লোৱা। মই আতুৰ হৈ, মই অসহায় হৈ তোমাক মই প্ৰাৰ্থনা কৰিছোঁ। কৃপা কৰ নাৰায়ণ ছোড় মোহ পাশ, হে নাৰায়ণ মোৰ ওপৰত কৃপা কৰা। মোহৰ যিটো বান্ধোন, যিটো পাশ মানে হৈছে ৰছী বান্ধোন, যিটো বান্ধোনে মোক আৱৰি ৰাখিছে, কাম ক্ৰোধ লোভ মোহ মৎস্য এই বিভিন্ন ধৰণৰ দুৰ্বলতাই যে মোক আগুৰি ধৰিছে, মই সমস্ত বিশ্বৰ সৃষ্টিকৰ্তা বুলি ভাবাৰ যিটো অহংকাৰ মোৰ তাত সোমাই গৈছে, মই নহ'লে যেন পৃথিৱীখন নচলিবই বুলি ভাবা যিটো অহংকাৰ গৌৰৱবোধ মোৰ মাজত সোমাই গৈছে, সৰু সৰু এই জাগতিক কথাত যে মোৰ লোভ সোমাইছে, খং সোমাইছে, এই গোটেইখিনি যিটো মোহৰ পাশ আছে, বন্ধন আছে, সেই বন্ধনৰ পৰা মোক কি কৰা? মোক মুক্তি দিয়া। কৈছে মই নিষ্কলংক এটি আত্মিক স্বৰূপত তোমাৰ চৰণত মই শৰণ ল'ব বিচাৰোঁ। কৈছে কৃপা কৰা নাৰায়ণ ছোড় মোহ পাশ, এই মোহৰ যিটো বন্ধন আছে, এই ঘৰ, এই বাৰী, এই নিজৰ সম্পৰ্কীয়, নিজৰ পৰিয়াল, ল'ৰা ছোৱালী, নিজৰ আত্মীয় কুটুম্ব, ধন সোণ সম্পত্তি, এই গোটেইবোৰ হৈছে কি? মোহৰ উপকৰণ। এই গোটেই উপকৰণে মানুহক বিভিন্ন ধৰণেৰে বান্ধি ৰাখে। এই ঘৰ মোৰ, গতিকে ঘৰখন মই এৰিব নিবিচাৰোঁ। এই পৰিয়াল মোৰ, এই পৰিয়ালৰ কাৰণে মই অনবৰত ইমানেই চিন্তাত নিমগ্ন হৈ থাকোঁ যে যিয়ে এই পৰিয়াল মোক প্ৰদান কৰিছে হৰি, সেই পৰমেশ্বৰক মই পাহৰি যাওঁ। সেইকাৰণে কৈছে কি? যে এই মোহৰ পাশ মোক আঁতৰাই দিয়া, ছোড় মানে ছিগি দিয়া মোৰ, যে কৃপা কৰা নাই না ছোড় মোহ পাশ, এই মোহৰ পাশ মোৰ ছিঙি দিয়া, ভাঙি দিয়া।
যাতে মই নিষ্কলংক হ'ব পাৰোঁ, সমস্ত দুৰ্বলতাৰ পৰা মই নিজক উত্থান কৰিব পাৰোঁ। এই যে সৰু সৰু কথাত মোৰ যে পঞ্চৰিপুৰ দ্বাৰা উৎপাদিত হোৱা 5টা দুৰ্গুণৰ দ্বাৰা যে মই আৱেশিত হৈ আছোঁ, তাৰ মই যাতে ওপৰত যাব পাৰোঁ আৰু এই সংসাৰৰ মোহ লোভ যাতে মোৰ মনৰ পৰা সদায় দিনৰ কাৰণে যাতে আঁতৰি যাব পাৰে, সেইকাৰণে মোক কৃপা কৰা হে নাৰায়ণ, কহয় মাধৱ হৰি দাসকো দাস। আকৌ ইয়াত আত্ম লঘিমা ভাৱত মাধৱদেৱে লিখিছে যে এই গোটেইখিনি কথা প্ৰাৰ্থনা কৰি আছে কোনে? কহয় মাধৱ, মাধৱে কৈছে। আৰু সেই মাধৱ কোন? হৰিৰ একেবাৰে নিম্নতম স্থানত থকা দাসৰো দাস, তাৰমানে মোৰ সত্তা। মাধৱদেৱে আচলতে ক'ব বিচাৰিছে সেই কৃপাময় পৰম দয়ালু অনন্ত বিশ্বৰ স্ৰজোতা শ্ৰী হৰিৰ তুলনাত মোৰ এই যিটো সত্তা, সেই সত্তাটো তেনেই নগণ্য, তেনেই দাসৰ নিচিনা। সেইকাৰণে কৈছে দাসৰো দাস, তাৰমানে মই তেনেই নগণ্য, মই এজন অধম ব্যক্তি হয়। আৰু মোৰ এই অধম ব্যক্তিৰ জ্ঞানৰ সম্পূৰ্ণ একেবাৰে সৰু সীমাৰ ভিতৰত মই আছোঁ, যিটো নিগম শাস্ত্ৰই তোমাক বুজি নাপালে, তোমাৰ মহিমাক, তোমাৰ গুণ গৰিমা বুজি নাপালে, ব্ৰহ্মাৰ 4 পুত্ৰ সনক সনন্দ সনাতন সনত কুমাৰে বুজি নাপালে, মোৰ নিচিনা এটি অধম একেবাৰে নিম্ন স্থানত থকা এজন ব্যক্তিয়ে তোমাৰ বিষয়ে কেনেকৈ জানিব? গতিকে মই দাসৰ দাস হয়, মোৰ আৰু কোনো উপায় নাই। মই তোমাক তেনেকৈ প্ৰচণ্ড জ্ঞানেৰে যোগী হৈ যোগ প্ৰণায়ামৰ বিষয়ে প্ৰচণ্ড জ্ঞান লৈ ধ্যান তপস্যা কৰি তোমাক মই চাগে পাব নোৱাৰোঁ। তোমাক পোৱাৰ মোৰ একমাত্ৰ উপায় হৈছে কি? তুমি তোমাৰ শৰণত মোক নিব লাগিব। হে ঈশ্বৰ, মই দাসৰো দাস হয়, হে হৰি মই দাসৰো দাস হয়, মই নিকীন, মই নিকৃষ্ট, মই অধম, মই একেবাৰে তুচ্ছ ব্যক্তি এজন হয়। তুমি তোমাৰ চৰণত শৰণ দিয়াৰ কৃপা মোৰ ওপৰত কৰা, কাৰণ মানুহে নিজৰ চেষ্টাৰ বলত ঈশ্বৰৰ শৰণ পাব নোৱাৰে যেতিয়ালৈকে ঈশ্বৰে নিজৰ কৃপাৰ বৰ্ষণ নকৰে। সেই কথাটো মাধৱদেৱে ভালকৈ বুজি পাইছে, যাৰ কাৰণে এই অনন্ত যোগী তপস্বীসকলে জোৰ কৰি নিজে ঈশ্বৰৰ সান্নিধ্যত যোৱাৰ বিপৰীতে তেওঁ কি কৰিছে? ঈশ্বৰক খাটনি কৰিছে যে ঈশ্বৰ সেইখিনিতো মই কৰিব নোৱাৰোঁ, মই একেবাৰে তুচ্ছ মানৱ, জ্ঞান ভক্তি আদি সকলো প্ৰকাৰৰ পৰা মই বঞ্চিত, মই নজনা অজ্ঞ মানুহ হয়। গতিকে তুমি তোমাৰ কৃপাৰে মোক তোমাৰ চৰণত শৰণ দিয়া প্ৰভু, তাৰ বাহিৰে মোৰ কোনো গত্যন্তৰ নাই। প্লিজ ডু নট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল জ্ঞানমী পাঠশালা। বেল বাটনটো টিপি ৰাখিবা, কাৰণ ক্লাছ 10 আৰু ক্লাছ 12ৰ যিমানবিলাক পাঠৰ বৰ্ণনা লাহে লাহে এইটো চেনেলত তোমালোকে গোটেইখিনি পাই যাবা। আৰু ডেছক্ৰিপশ্যন বক্সত তোমালোকে এই পাঠত থকা প্ৰশ্নৰ উত্তৰবিলাক ডেছক্ৰিপশ্যন বক্সত তোমালোকে পাই যাবা। চ' প্লিজ লাইক দিছ ভিডিঅ', শ্বেয়াৰ দিছ এণ্ড প্লিজ মেক আ কমেণ্ট, কিবা কমেণ্ট থাকিলে দিবা, যাতে মই মোৰ এই ভিডিঅ'টো ছাকচেছফুলি কৰিব পাৰিছে নে নাই সেইটো বিষয়ে মই বুজি পাম। অ'কে দেন, থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং জ্ঞানমী পাঠশালা।